অন্তৰৰ পৰা এটা কথা কওঁ, হৃদয়খন সদায় বহল মনৰ হ'ব লাগে। যদি তুমি জীৱনত আঘাত পাইছা, জীৱন যাত্ৰাত আগুৱাব পৰা নাই, আনি তোমাক সমালোচনা কৰিছে, তথাপিও তুমি কেতিয়াও হৃদয়খন সৰু নকৰিবা। বেলেগ কাৰোবাৰ কাৰণে নহয়, নিজৰ কাৰণে। কি প্ৰয়োজন আছে আজি ভাবিবলৈ, বেলেগে আজি তোমাক কি ভাবিছে বা তোমাৰ লগত কেনেদৰে আছে। জীৱনে তোমাক কি দিয়া নাই, সকলোবোৰ দেখোন দিছে। তথাপিও কেতিয়াবা দুখ লাগে, যিটো তুমি নিজেই জানা, আমি কেতিয়াও স্থায়ীভাৱে নাথাকোঁ। জীৱনটো সঁচাই দুদিনীয়া হয়। আমি সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছোঁ। তেন্তে আমি কিয় জীৱনটোক অভিযোগ কৰোঁ যে এইটো মই কিয় পোৱা নাই? জীৱনটোক লৈ কিয় আমি ইমান উদাস হৈ থাকোঁ, য'ত সকলোৱে নিজৰ জীৱন যুদ্ধ কৰি আছে? যেতিয়া তুমি হৃদয়ৰ পৰা কথাবোৰ বুজিবা ন, তেতিয়া তুমি জীৱনক লৈ কেতিয়াও অভিযোগ নকৰিবা। তুমি বিচাৰিলেও কৰিব নোৱাৰিবা।